বিলাসীপাৰাৰ কদমতলা তৃতীয় খণ্ড গাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি আব্দুল জব্বাৰ আলী আৰু আকিয়া বিবি দুটা পক্ষৰ মাজত সংঘটিত হৈছে মাৰপিটৰ ঘটনা। উক্ত মাৰপিটৰ ঘটনাত এটা পক্ষৰ আকিয়া বিবি নামৰ মহিলাগৰাকীয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। বিলাসীপাৰাৰ ৰাজচক্ৰৰ অন্তৰ্গত কদমতলা তৃতীয় খণ্ড গাঁৱৰ ৬ নং পাট্টাৰ ৭৪ নং দাগৰ নিজৰ নামৰ সম্পত্তি ২ বিঘা ভূমি ৰক্ষা কৰিবলৈ গৈ মূৰত কোব খালে আকিয়া বিবিয়ে। উল্লেখ্য যে একেটা ভূমিৰ জালিয়াতি কৰি দুখন দলিল বনাই এখন দলিলত টিপ আৰু আন এখন দলিলত চহী থকা দেখুৱাই আকিয়া বিবিৰ ভূমি বলপূৰ্বকভাৱে বেদখল কৰিবলৈ নামিছে আব্দুল জব্বাৰ আলীৰ পক্ষটোৱে। উক্ত মাৰপিটৰ ঘটনা সন্দৰ্ভত বিলাসীপাৰা আৰক্ষী নিৱেশত এখন গোচৰ ৰুজু কৰিছে আকিয়া বিবিৰ পৰিয়ালৰ লোকে। যদিও বিলাসীপাৰা আৰক্ষীয়ে তদন্ত কৰি কি ব্যৱস্থা হাতত ল'ব সেয়া সময়ত লক্ষণীয় হ'ব। বিলাসীপাৰাৰ পৰা নুৰুদ্দিনৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ। আব্দুল জব্বাৰৰ ৱাইফ, তাৰপিছত আনালি আৰু এটা কি আছিল নাম, আব্দুল জব্বাৰৰ সৰু ভাইক, তাৰপিছত খোকা আৰু এই কি কয় ভূমাপিয়া, জহৰ আলী ভূমাপিয়া এটা নাম্বাৰ 1 আৰু খোকা ভূমাপিয়াৰ নাম্বাৰ 1। আমাৰ সেই অঞ্চল কদমতলা তৃতীয় খণ্ডত সিহঁতে এই ধৰণৰ যিটো মাটিৰ ৱাৰিছ নাথাকে কিছুদিনৰ কাৰণে, সেই মাটিবিলাকত সিহঁতে এনেকৈ নাম চাম সোমাই দি পেলাই জবৰদস্তি ডুপ্লিকেট দলিল বনাই পেলাই সিহঁতে এনেকৈ মানুহক নিৰীহ মানুহক অত্যাচাৰ কৰে। গতিকে এইটো উচিত তদন্ত হ'ব লাগে, চৰকাৰে যাতে ইমাৰ্জেঞ্চি এইটো উচিত তদন্ত লয়। আজিও গোচৰ কৰিছোঁ। আব্দুল জব্বাৰৰ নামত কৰিছোঁ, তেখেতৰ মিছেজৰ নামত কৰিছোঁ আৰু তেওঁৰ ভাইটি দুটাৰ নামত কৰা হৈছে, তেওঁৰ খুৰাকৰ নামত কৰা হৈছে আৰু ভূমাপিয়া এই কি কয় ইয়াৰ নাম এই জহৰ আলী খোকা, সিহঁত দুটাৰ নামতো কৰা গৈছে। তাৰপিছত আৰু এটা নাম আছে কি কয় আলী হুছেইন, সি ট্ৰেক্টাৰ লৈ ফুৰে মোৰ সেই মাটিত, মোৰ বাই ভনীকেইটা নামৰ মাটিত তাত দুইফালে দুটা যোৱা বছৰত ইহঁতে বিৰাট ডাঙৰ গাঁতা খাল খুলি থৈছে সিহঁতে। এই আলী হুছেইনে ট্ৰেক্টাৰ লগাই দি পেলাই মাটি খাল খান্দিছে। চৰকাৰক কি জনাব? চৰকাৰক মই কৈছোঁ, চৰকাৰৰ আগত মই অনুৰোধ কৰিছোঁ যে এইটো উচিত তদন্ত ল'ব লাগে। গৰীব দুখীয়া মানুহ এনেকৈ অত্যাচাৰ কৰি মাৰি আছে, সিহঁতক উচিত তদন্ত উচিত শাস্তি পাব লাগে। সিহঁতে কেইটাবাৰ কেছ কৰিছোঁ, সি আমাক ধান দি আছিল। আজি হঠাৎকৈ সি দলিল কিছুমান ডুপ্লিকেট দলিল ওলাই দিয়ে আৰু কয় যে মাটি তোমালোকৰ দেউতাই বিক্ৰী কৰি থৈ দিছে। আমাক যে আপোনাক দেখালে যে দুখন দলিল, দুখন দলিল, এটা মানুহে দুখন দলিল দিয়া বুলি কৈ আছে, এটা ছিগনেচাৰ এটা টিপছই। গতিকে এইটো মই কেনেকৈ মানি ল'ম? মই মানি ল'ব নোৱাৰোঁ। মই আইনৰ সাহাৰা লৈছোঁ, আইনে যিটো কৰে মই সেইটোৱে মই মানি ল'ম। কিন্তু সিহঁতে জবৰদস্তি এই মাটিডোখৰত হাল মাৰি আছে। এইকেইটা হাল বাব গৈছে, ৰোৱা ৰুব গৈছে, তাত ধৰি মাৰপিট কৰে। কোনে মাৰপিট কৰিছে? আব্দুল জব্বাৰ। মাটি আমাৰ। কাৰ নামত আছে মাটিখিনি? মোৰ বাই ভনীকেইটাৰ নামত আছে। কি কি নাম? আকিয়া, চাদিয়া, অপিয়া, চাকিয়া, আবিয়া, ৰুমা ছিদ্দিকা, ইহঁতৰ নামত মাটি আছে। মোৰ দেউতাই কৰি দিয়া মাটিখিনি ক'ত? মাটি আছে কদমতলা তৃতীয় খণ্ডত মাটি। আজি কিমান দিন ধৰি সেই মাটিলৈ আমি বহুত যুঁজি আছোঁ। ভূমাপিয়ে কেতিয়া জবৰদস্তি আজি কেইদিনমান ধৰি সিহঁতক বহুতবাৰে মাৰোঁ পিটো বুলি ভাবুকি দিয়ে। আৰু আমি থানাত ইজাৰি কৰিছিলোঁ। আজি 4 দিন 10 তাৰিখত ইজাৰি কৰিছিলোঁ। যোৱা 10 তাৰিখত ইজাৰি এখন কৰিছিলোঁ। এই ইজাৰিত কোনো তদন্ত নোহোৱা। অচি ছাৰে কৈছিল যে যাক দিছে সিয়াক তদন্ত কৰিব দিছিল, কিন্তু সি তদন্ত কৰা নাই। কি কাৰণত কৰা নাই সেইটো মই নাজানো। আচলতে সিহঁতে কি কাৰণে আপোনাৰ জমিন বা মাটি কি কাৰণে দখল কৰিবলৈ লৈছে? সিহঁতৰ কোনো ডকুমেণ্টছ নাই। সিহঁতে কিছুমান ভুৱা দলিল দেখুৱাইছে। আমাৰ